সকলোকে নমস্কাৰ জনাইছোঁ জোনবিল মেলা নেক্সট এটা ভিডিঅ'লৈ। নেক্সট মানে কি আৰু লাষ্ট ভিডিঅ' জোনবিল মেলাটো শেষেই হ'ল। আপোনালোকে হয়তো এনজয় কৰি চবেই গুচি আহিলে, এনজয় কৰিলে জোনবিল মেলাত বহুতে। যিবিলাকে যোৱা নাই সিহঁতে ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। এইটো হৈছে আমাৰ যিবিলাক ৱেষ্ট কাৰ্বি আংলং আৰু মেঘালয়ৰ ৰিভৈ ডিষ্ট্ৰিক্টৰ পৰা অহা দাদা বাইদেউসকল, যিহেতু ঘৰ বনাই থাকিব লাগিব। ঘৰ মানে কি আৰু পূজা, অস্থায়ী পূজা এৰাতিৰ কাৰণে, যিহেতু সিহঁতে বৃহস্পতিবাৰে আহে। নেক্সট দিনাহে যিহেতু বিনিময় প্ৰথা আৰম্ভ হয়, যিহেতু বৃহস্পতিবাৰে আহে আৰু শুক্ৰবাৰে বিনিময় প্ৰথা আৰম্ভ হয় ৰাতিপুৱাৰ পৰা। এয়া ঘৰ চৰ বনাই থকা হৈছে, মানে পূজা, অস্থায়ী পূজা বনাই থকা হৈছে। আৰু আমাৰ স্বেচ্ছাসেৱক হিচাপে কাম আছিল যে যাতে ঘৰ চৰ ধুনীয়াকৈ পৰিপাটিকৈ বনাই লোৱা হয়। আমি কৈ দিছিলোঁ আৰু এইবিলাক পাচি বিক্ৰী কৰিব অনা হৈছে। আৰু এয়া হৈছে ৰজাৰ পতাকা উত্তোলনৰ দৃশ্য। ৰজাই যিহেতু ৰাতিপুৱা আহি পতাকা উত্তোলন কৰে, তেতিয়াহে মানে সেইদিনাখনৰ পৰাই মানে কাম চাম চব মেলাটো আৰম্ভ হয় আৰু ৰজাই পতাকা উত্তোলন কৰিলে আৰু তাৰ পৰা আমি গুচি আহিলোঁ। এইফালে আপোনালোকে পাব ফাৰ্নিচাৰ বস্তু যি লাগে, কাঠৰ ফাৰ্নিচাৰ আৰু লোহাৰো আছে। এইফালে টেবুল ধুনীয়া ধুনীয়া আছে, পালেং। এইবোৰেই হৈছে জোনবিল মেলাৰ দৃশ্য। আপোনালোকে হয়তো ইয়াত এনজয় কৰি আহিছে বা ঘূৰি আহিছে, যিবিলাকে গৈছে জোনবিল মেলা চাবৰ কাৰণে। এয়া হৈছে মোৰ লগৰ দুজন, যিহেতু আমি স্বেচ্ছাসেৱক হিচাপে গৈছিলোঁ আৰু বেষ্ট দিয়ে আৰু টুপি এটা দিয়ে। সেইখিনি পিন্ধি মানে ঘূৰি থাকিব লাগে, চাব লাগে মানে কি হয় কি নহয়, কোনোবাই কিবা অসৎ কাম কৰিছে নেকি বা এইবিলাক যি চুৰ তুৰ হৈছে নেকি, এইবিলাক চাব লাগে। আৰু চাই পেলাই যদি তেনেকুৱা কোনোবা কৰে তেতিয়া কমিটিক জনাব লাগে আৰু। এয়া হৈছে চকৰি বুলিয়ে কওঁ বা আপোনালোকে কি বুলি কয় নাজানো। এয়া মোৰ লগৰ দুজন, সিহঁতে মানে গাৰ্লফ্ৰেণ্ডক গিফ্ট দিব, কাণফুলি চাই আছে, কিন্তু পচন্দ হোৱা নাই সিহঁতৰ। বিচাৰি গোটেই লুটপাট কৰি আছে। এইবোৰ মিঠাই, জেলেপি আৰু এইফালে ৰসগোল্লা আৰু এইফালে ফল মূল, আপেল আঙুৰ যি লাগে চব পায়। এয়া আছিলে আমাৰ তিৱাসকলৰ বৰত মিছাৱা সুন্দৰকৈ সাংস্কৃতিক সন্ধিয়াত উপস্থাপন কৰা হৈছে। এয়া হৈছে বিনিময় প্ৰথা, অৰ্থাৎ শুক্ৰবাৰৰ ৰাতিপুৱা দৃশ্য। যিহেতু বিনিময় প্ৰথা শুক্ৰবাৰে ৰাতিপুৱা সোনকালে হয়, 4-5 তেনেকুৱাৰ পৰা আৰম্ভ হৈছিল। আমিও সোনকালে ৰাতিপুৱা উঠি গুচি আহিছিলোঁ, যিহেতু বিনিময় প্ৰথাটো সকলোৱে চাব বিচাৰে বা আমিও চাইছিলোঁ। এয়া হৈছে দিনৰ দৃশ্য। যিহেতু বিনিময় প্ৰথাৰ শেষ হোৱাৰ পিছত ৰজাৰ ৰাজদৰবাৰ আৰম্ভ হয়। এয়া হৈছে এজন ৰজা, যাক আদৰি অনা হৈছে। ইয়াৰ পিছত আমি গুচি আহিলোঁ এইফালে মেলাত, যিহেতু আমি তাতনো কেনেকৈ বহি থাকিম ইমান সময়, আমনি লাগি যায়। চ' আমি ঘূৰিব গুচি আহিলোঁ, যিহেতু সাধাৰণ মেলাৰ নিচিনাই মেলা হয়। যিবোৰ দৃশ্য এয়া পুতলা হওক বা দোকান পোহাৰ হওক বা মানুহেই হওক, সকলো সাধাৰণ মেলাৰ নিচিনা হয়। কিন্তু যি ঐতিহাসিক বিনিময় প্ৰথাৰ কাৰণে বিখ্যাত জোনবিল মেলা, হয়তো মই কোৱাৰ প্ৰয়োজন নাই আৰু প্ৰয়োজন বোধো নকৰোঁ। এয়া হৈছে জোনবিল মেলাৰ আন এটি দৃশ্য, যি দৃশ্য আপোনালোকে হয়তো প্ৰায়বোৰ মেলাতে দেখা পোৱা যায়। এইফালে গাহৰি হওক বা পলুপোকে হওক বা লেগ পিচেই হওক বা নিচা মাছ বা কেঁকুৰাই হওক বা গাহৰি হওক, সকলোবোৰ পাব, যি লাগে সকলোবোৰ পাব। আপোনালোকে যদি এবাৰো ট্ৰাই কৰা নাই বা ভিজিট কৰা নাই, অহা বছৰলৈ যাবলৈ চেষ্টা কৰিব জোনবিল মেলাত। লগ পাম নেক্সট এটা ভিডিঅ'ত। বাই বাই।